সো গাইজ আজি আহিলোঁ নিজৰ পাৰ্কত এটা এণ্টাৰটেইনমেণ্টৰ ওপৰত হ'ব। সো আহিলোঁ নিজৰ পাৰ্কৰ ফালে, যিহেতু ইয়াতে এটা পিকনিক প্লেচ আছে, তো মানুহ চানুহ আহি আছে। তাহাঁতক মানে কিছুমান কুৱেশ্যন কৰিম আমি, কুইজৰ ওপৰত হ'ব। তো আহিলোঁ আৰু সমীৰৰ লগত। আৰু ইয়া সমীৰ আহিছে, চ' মই সেইটো দুদিনতে ঠিক কৰিব ট্ৰাই কৰিম। এতিয়া আমাৰ শ্বুটিংখন কি হ'ব? শ্বুটিংখন এতিয়া মানে একচুৱেলি কি হ'ব, এতিয়া মোবাইল দি চলাব লাগিব ন? কৰিম এইটো ভিডিঅ' চাগে ইয়াতো পাব। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া আমাৰ জাগিৰোডৰ নিজৰ পাৰ্ক, কাৰণ ভিতৰলৈ নোসোমাওঁ, কাৰণ শ্বুটটো হ'ব বাহিৰতে। এয়া এই ফিল্ডখনতে হ'ব আমাৰ শ্বুটখন। এয়া মাইক টাইক ৰেডি কৰি আছে। যদি ডান্স কৰিব জানিলোঁ হয় তেতিয়াহ'লে এইটো মাইক লৈ এনেকৈ ঘূৰি ফুৰি থাকিলোঁ হয় নেকি? মাইকখন কিয় বেয়া হ'ল? একচুৱেলি মাইকখন বেয়া হোৱা নাই, মই মানে ঘৰত ৰাখি ৰাখি বহুত দিন হৈ গৈছেতো, আৰু মোৰ ডাউট হৈ আছে যে বৰষুণত তিতিছিলে, তাৰ কাৰণে চাগে কিবা এটা ইছ্যু। চ' আজি আমাৰ কণ্টেণ্ট হৈছে যে আমি নিজা পাৰ্কত আহিছোঁ, দেখাই দিয়া নিজা পাৰ্কত আহিছোঁ। এয়া গাইজ নিজৰ পাৰ্ক, এয়া নিজা পাৰ্কত আহিছোঁ আৰু মানে ধুনীয়া ধুনীয়া ছোৱালী তোমালোকক দেখাম। আই মিন এনেই ধেমালি কৰিছোঁ, চৰি। এণ্টাৰটেইনমেণ্ট হ'ব ন? এণ্টাৰটেইনমেণ্ট হয় একচুৱেলি মোৰ ভিডিঅ'বিলাক, আৰু একচুৱেলি মই ফানি কুৱেশ্যন কৰোঁ। অঁ, একদম ডাবল মিনিং নহয়, ডাবল মিনিং বহুত আগত আছিল, যোনবোৰ ভিডিঅ' মোৰ ভাইৰেল হৈছিল ফেচবুকত। চ' ফেচবুক পেজটো তো আজি ধামাকা হ'ব ন? অঁ, ধামাকা হ'ব। আৰু মেইনলি একচুৱেলি এতিয়া ফানি নহয়, এতিয়া ফাইনি হয় বহুত, কিন্তু ডাবল মিনিং নহয়। তোমালোকৰ ফেমিলিৰ লগত হাঁহি মুখেৰে চাব পাৰিবা। চ' লেটছ গ'। যেনিবা এই বিয়াৰ পাছততো মাইকীবিলাকে একচুৱেলি মুগা মেখেলা পিন্ধিব লাগে বা চুইজাৰ পিন্ধক, প্ৰব্লেম নাই। তো আজিকালি দেখা পাওঁ মানে জিন্স পেণ্ট পিন্ধি ঘূৰি ফুৰে। কিছুমানে কয় এইটো মোৰ নিজৰ ঘৰৰ কথা, সেইটো মোৰ পাৰ্চনেল কথা, সেইটোত আপোনালোকে কিয় দখল দিয়ে? এইটোত আপুনি কিবা ক'ব খুজিব? আজিকালি ছোৱালী অপেন থাকে, ক'ব খোজে মানে তাই এটা বিবেচনা থাকিব লাগে যে মই এতিয়া আগতে ছোৱালী আছিলোঁ, পিন্ধিছিলোঁ যি পিন্ধিছিলোঁ। এতিয়া কিন্তু মই এইটো ভেষত থাকিলে মোৰ বা অন্যান্য ষ্টাইল আমাৰ দিনত নাই। চিম্পুল অকণমান কৰিব লাগে, অলপ সানিব লাগে, ফুটটো ল'ব লাগে, মূৰটো তেল লৈ চুচিব লাগে, ইমানেই আমাৰ। আজিকালি মানে ছোৱালীবিলাকে যে কি লগায় তাৰ কি ক'ব? অঁ, সেইবিলাক মই একো নেজানো। তাৰমানে আমাৰ ঘৰত ছোৱালীও নাই আৰু সেইবিলাক ব্যৱহাৰো নকৰে, নেজানো। মুঠতে তেল সেন্দুৰ ল'ব লাগে, পাউডাৰ অলপ মাৰিব লাগে, চিম্পুল। এতিয়াও বৰ্তমান চিম্পুলে। হে, খুৰীজনী বহুত ধুনীয়া কথা ক'লে। আজিৰ দিনৰ ছোৱালী মই মানে অলপ আগত দেখা পালোঁ, যিহেতু এইটো গাড়ী চাইছিলোঁ মই। হে, যেতিয়া মানে ল'ৰা ছোৱালী নামিছে, টিকলা টিকলি আৰু বয়সো বেছি নহয় চাগে, গাড়ীত আমি থাকোঁতে দেখিলোঁ মেকআপ কৰি আছে। মানে সেইটো আপুনি কি ক'ব? ইমান মেকআপ যে সানি থাকে, মেকআপ সানি থাকে, সেইটো মানে সিহঁতক এইটো কথাটো কৈ দিয়ক যে ল'ৰা মানুহ কেনেধৰণৰ ছোৱালী ভাল লাগে। মেকআপ কৰিলে যে ভাল পাব সেইটো নহয়, সেনেকুৱা বুজাই দিয়ক। মেকআপ কৰিলে স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগে। মুখত কৰিছে বা আজি যুগটোৱে হৈছে কৰক, সেইটো আমি নকৰোঁ। আমাৰ দিনত কিন্তু নাছিলে, হে, আমাৰ দিনত নাছিলে। আমাৰ চিম্পুলে আৰু ঘৰখন চলিব লাগে, আৰু ঘৰৰ অৱস্থা চাইহে আমি বন পিন্ধন কৰোঁ, কিন্তু অভাৰ এঞ্চি নকৰোঁ। আজিকালি ঘৰটো ভাঙা চিঙা হ'লেও অভাৰ এঞ্চি ষ্টাইল। ক'ৰ পৰা খুজি লয় নে নিজে কিনি লয় নে সেইটো নেজানো আৰু। খুৰীজনীৰ তাত মানে আহি কেনে বহুত ধৰণৰ কথা বুজিব পাইছোঁ, শিকিব পাইছোঁ। এতিয়া মই যদি খুৰীক কওঁ যে মই যদি কোনো ছোৱালীক ভাল পাওঁ, কেনেকুৱা টাইপৰ ছোৱালীক ভাল পাম, সেইটো মানে আইডিয়াটো দি দিয়ক। এতিয়া বয়স হৈছে অলপ, ডেকা বয়স, অকণ দুটা ছোৱালী দেখিলে ভাল লাগিব পাৰে, যিহেতু একো ডাঙৰ কথা নহয়। একচুৱেলি বিয়া পাতিব তুমি যিজনী ছোৱালী চাবা, তাইৰ বৰণটো চাবা, যে তাইৰ চৰিত্ৰটো চাবা। আচ্ছা, হা, তাই কেনেকৈ ওৱন পিন্ধন কৰি যেনেকৈ ঘৰখন আৱৰি ৰাখে, তেনেকৈ তাই শৰীৰটো আৱৰি ৰাখিব পাৰিছে নে নাই। হা, আজিকালি ছোৱালী অপেন থাকে, হয়নে? তুমি জানা যে যিজনী ছোৱালী আনিবা, তাই যাতে নিজৰ ঘৰখন যেনেকৈ আৱৰি খামৰি থাকিব, তাই নিজৰ দেহটো আৱৰি খামৰি থাকিব লাগে, যাতে ল'ৰাটোৱে যাতে লগ বন্ধুৰ লগত অপমান নাপায় যে আমুকৰ ৱাইফে এনেকুৱা ফটোৱেণ্টিকে থাকে। মানে একচুৱেলি মই কথা এটা সুধিবলৈ লৈছোঁ দেই, মানে বেয়া নাপাব যিহেতু। যেনিবা এই বিয়াৰ পাছততো মাইকীবিলাকে একচুৱেলি মুগা মেখেলা পিন্ধিব লাগে বা চুইজাৰ পিন্ধক, প্ৰব্লেম নাই। তো আজিকালি দেখা পাওঁ মানে জিন্স পেণ্ট পিন্ধি ঘূৰি ফুৰে। কিছুমানে কয় এইটো মোৰ নিজৰ ঘৰৰ কথা, সেইটো মোৰ পাৰ্চনেল কথা, সেইটোত আপোনালোকে কিয় দখল দিয়ে? এইটোত আপুনি কিবা ক'ব খুজিব? ক'ব খোজে মানে তাই এটা বিবেচনা থাকিব লাগে যে মই এতিয়া আগতে ছোৱালী আছিলোঁ, পিন্ধিছিলোঁ যি পিন্ধিছিলোঁ। এতিয়া কিন্তু মই এইটো ভেষত থাকিলে মোৰ নিজকে অকণমান বেয়া লাগিব, বা মোৰ হাজবেণ্ডকো অলপ কমপ্লেইন দিব লগ বন্ধুৱে। চুইজাৰযোৰ পিন্ধা বা শাৰী পিন্ধা সেইটো তোমাৰ স্বাভাৱিক। হা, চুইজাৰযোৰ পিন্ধিলে তাইয়ে বহুতবাৰ ভাবিব লাগিব যে মই এইযোৰ পিন্ধিলে ভাল হ'বনে নহ'ব, চাৰিজনে ভাল বুলিবনে নহ'ব। সেইটোৱে মানে আজিকালি ছোৱালীবিলাকে ঠিক আছে, তো বহুত কথা বুজিব পাৰিলোঁ, জানিব পাৰিলোঁ, ভাল লাগিল আইতাৰ পৰা। আইতাক থেংক ইউ ছ' মাছ, নিচিনাই ভাবিছোঁ। ভাল লাগিল। আইতা নেগিল ভিডিঅ'টো সকলোৱে যাতে চাই ভাল বুলি কয়।
মানে ভিডিঅ'টো চাই কি মানে বুজি পালে, কথাবিলাক সঁচা ক'লে নে মিছা ক'লে, কেনেকুৱা ধৰণৰ লাগিলে, সেইটো নিশ্চয় আপোনালোকে কমেণ্টত জনাব। যদি নেক্সট টাইম এই খুৰীৰ পৰা আৰু কিবা জানিব খোজে কমেণ্টত আপোনালোকে কুৱেশ্যন কৰিব পাৰে, হৈ যাব। বাই বাই।